আৰে গোটেই দুনিয়াই স্বাৰ্থ। প্ৰতিটো কামৰ আঁৰত, সফলতাৰ বাটত, প্ৰেম ভাল পোৱাত সকলোতে স্বাৰ্থৰ তোলা চালনি। ক'ত নাই স্বাৰ্থ? নামঘৰ, মন্দিৰত, ভগৱানৰ ওচৰতো স্বাৰ্থ। মোৰ ল'ৰাটোক এটা ভাল চাকৰি লাগে, ভগৱান সহায় কৰিবা। ছোৱালীজনীৰ মেট্ৰিক পৰীক্ষা, প্ৰভু অলপ চকু মেলি চাবা। নতুন ব্যৱসায় আৰম্ভ কৰিছো, ঠিকে থাকে চলিলে আকৌ আহিম প্ৰভু তোমাৰ চৰণত। ভগৱানকো প্ৰলোভন দিয়ে স্বাৰ্থৰ তোলা চালনীৰে। প্ৰেম ভাল পোৱাৰ দৰে স্বৰ্গীয় অনুভৱতো স্বাৰ্থ। 10জনী ছোৱালীৰ লগত প্ৰেম কৰি, সিহঁতৰ সতীত্বৰ লগত খেলি আৰু বিয়া পতাৰ সময়ত পবিত্ৰ ছোৱালী বিচাৰে। সেইজন পুৰুষ বা নাৰী উভয়ে স্বাৰ্থ। আৰে ভাল চাকৰি পাবলৈ ভাল পঢ়া শুনা নহলেও হয়। বেইমানী স্বাৰ্থপৰহতে টকাৰে অযোগ্যজনকো যোগ্য বনাই দিয়ে। মন্ত্ৰী MLAটোৰ কথা কবই নালাগে, স্বাৰ্থ, কেৱল স্বাৰ্থ। দেশৰ প্ৰগতি ক'ত বা হ'ব? সঁচা বন্ধুত্বটো স্বাৰ্থ। পৰীক্ষা দিবলৈ ওলোৱা ল'ৰাটোৰ মনতো স্বাৰ্থ। কিজানি এটা ভাল ৰিজাল্ট কৰিলে দেউতাকে এটা আইফোন নহলে নামি দামী বাইক কিনি দিব। কিয় এই স্বাৰ্থ? কিয়? য'তে যাওঁ ততেই স্বাৰ্থ। নিস্বাৰ্থৰ যেন তেনেই নগণ্য, তেনেই নগণ্য। আহক আমি গঢ়ো এখন সমাজ নিস্বাৰ্থৰ, য'ত থাকিব প্ৰেম ভাল পোৱাৰ সঁচা অৰ্থ। য'ত থাকিব প্ৰেম ভাল পোৱাৰ সঁচা অৰ্থ। আদৰ্শ হওক যেন নতুন প্ৰজন্মৰ। ধন্যবাদ।